ASSAM অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁলোকৰ এক্সামিনেশ্যন নটিফিকেশ্যন 2020 জাৰি কৰিছে 24 জুলাই 2020 তাৰিখে। এই নটিফিকেশ্যনখনত প্ৰধানতঃ তেওঁলোকে ফাইনেল সেমিষ্টাৰৰ এক্সাম সম্পৰ্কে বিতংভাৱে কৈছে, কেতিয়া হ'ব, কিদৰে পতা হ'ব, লগতে তেওঁলোকে ইন্টাৰমিডিয়েট সেমিষ্টাৰৰ যিখিনি ষ্টুডেন্ট আছে তেওঁলোকক কেনেদৰে নেক্সট সেমিষ্টাৰলৈকে প্ৰমোট কৰিব সেই সম্পৰ্কেও বিতংভাৱে ইয়াত কৈছে। লগতে বিএডৰ যিখিনি প্ৰগ্ৰাম, বিএড প্ৰগ্ৰামৰ ক্ষেত্ৰতেও ইয়াৰ এটা ঘোষণা আছে। গতিকে আমি এই নটিছখন সম্পৰ্কে আপোনালোকক বিতংভাৱে তথ্য যোগান ধৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে সকলো খবৰ পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক। বন্ধুসকল, এয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াতে এইখন নটিফিকেশ্যন হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সাম সম্পৰ্কে। ইয়াত প্ৰধানতঃ কি কোৱা আছে এই নটিফিকেশ্যনখনত আমি আপোনালোকক কৈ আছো। ইয়াত কোৱা আছে যে 9/7/2020 তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন সভা অনুষ্ঠিত হৈছিল আৰু এই সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত থকা যিবিলাক মহাবিদ্যালয় আছে তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে কিভাৱে পোষ্ট গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষাবোৰ পাতিব সেই সম্পৰ্কে ডিটেইলছ নটিফিকেশ্যন দিয়া হৈছে। ইয়াত প্ৰথম পইণ্টটো কোৱা আছে, ইয়াত কোৱা আছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আন্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ যিবিলাক ইণ্টাৰমিডিয়েট ষ্টুডেণ্ট সেমিষ্টাৰৰ ষ্টুডেণ্ট আছে অৰ্থাৎ সেকেন্ড সেমিষ্টাৰ, ফৰ্থ সেমিষ্টাৰ, ছিক্স সেমিষ্টাৰৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকক ইউজিচিয়ে যি গাইডলাইন ওলাইছিল 29/4/2020 অৰ্থাৎ 29 এপ্ৰিলত আৰু 6 জুলাইত সেই গাইডলাইন মতে তেওঁলোকক প্ৰমোট কৰিব। নেক্সট পইণ্টত কোৱা আছে ইয়াত ফাইনেল সেমিষ্টাৰ এক্সাম হ'বই আৰু এই ফাইনেল সেমিষ্টাৰ এক্সাম তেওঁলোকে ছেপ্টেম্বৰ মাহত পাতিব। লগতে এই ফাইনেল সেমিষ্টাৰ এক্সাম অনলাইনো হ'ব পাৰে, অফলাইন হ'ব পাৰে বা তেওঁলোকে ব্লেন্ডেড মোড অৰ্থাৎ অনলাইনৰ কিছু অংক আৰু অফলাইন কিছু অংক মিক্স আপ কৰি তেওঁলোকে এক্সাম ল'ব পাৰে। ইয়াৰ নেক্সট পইণ্টটো আপোনাৰ আছে, আপোনালোকে ফৰ্ম ফিলআপ কৰিবই লাগিব, ইউনিভাৰ্চিটিক পইচা দিবই লাগিব, আপোনালোকৰ পৰীক্ষা হওক বা নহওক। ইয়াত সেইটোৱে কোৱা আছে যে আন্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ যিবিলাক ইভেন্ট সেমিষ্টাৰ বা ফাইনেল সেমিষ্টাৰৰ ষ্টুডেণ্ট আছে তেওঁলোকে পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবই লাগিব। তেওঁলোকে ইয়াত কৈছে যে ডাটাবেছ মেনেজমেণ্টৰ কাৰণে তেওঁলোকৰ ফৰ্ম ফিলআপ কৰা প্ৰয়োজন। গতিকে আপোনালোকে সকলোৱে ফৰ্ম ফিলআপ কৰি ল'ব। মই এই সম্পৰ্কত বিশেষ নাযাওঁ, আমি আগৰ ভিডিঅ'ত অলৰেডি এই সম্পৰ্কে আলোচনা কৰিছোঁ। এতিয়া 4 নম্বৰ কথাটো আছে, ইয়াত বিএড প্ৰগ্ৰামৰ কাৰণে ইউনিভাৰ্চিটিয়ে ছেপাৰেটলি এখন নটিফিকেশ্যন উলিয়াব। লগতে ইয়াত কোৱা হৈছে যে অড ছেমিষ্টাৰ ক্লাছসমূহ তেওঁলোকে 17/8/2020 অৰ্থাৎ 17 আগষ্টৰ পৰা আৰম্ভ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। অনলাইন মোড হওক বা বেলেগ কোনো মাধ্যম হওক যাতে ছাত্ৰ ছাত্ৰীসকলৰ ছাপৰ্টিভ মাধ্যমত তেওঁলোকক শিক্ষা প্ৰদান কৰিব পৰা যায়, তেওঁলোকে ইয়াৰ চেষ্টা কৰিব 17 আগষ্টৰ পৰা। আৰু লাষ্ট কোৱা আছে ইউনিভাৰ্চিটিয়ে যি আপোনাৰ ইউজিচি বা গভৰ্ণমেণ্ট অফ আছামৰ পৰা যি নিৰ্দেশনা পাব সেই মৰ্মে তেওঁলোকে তেওঁলোকৰ এক্সামিনেশ্যন ডিচিশ্যনসমূহ চেঞ্জ কৰিব পাৰে বা চেঞ্জ কৰিব। ইয়াত স্পষ্টভাৱে কোৱা আছে, অৰ্থাৎ ইয়াত কোৱা আছে যে যদি বৰ্তমান আপোনালোকে সকলোৱে জানে বিভিন্ন কোৰ্টত মানে কেছ চলি আছে, সুপ্ৰিম কোৰ্টতেই হওক, বিভিন্ন হাইকোৰ্টতেই হওক, ফাইনেল সেমিষ্টাৰ এক্সাম নপতাৰ কাৰণে বহুতো প্ৰটেষ্ট চলি আছে। গতিকে যদি তেনেকুৱা কিবা ডিচিশ্যন আহি যায় তেতিয়াহ'লে আপোনালোকে আশা কৰিব পাৰে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়েও তেওঁলোকৰ এক্সামিনেশ্যনসমূহ কেনচেল কৰিব। ইয়াত সেইখিনিয়ে কথা কোৱা আছে। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এনেকুৱা সকলো খবৰ আপোনালোকে সময়মতে বিচাৰে। ধন্যবাদ।